নমস্কাৰ দুটো সংবাদৰ সৈতে ষ্টুডিঅত মই ভামহন্ত ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে বতৰ তাপমাত্ৰা বুধবাৰে ৰাজ্যজুৰি তাপমাত্ৰা আছিল 38 ডিগ্ৰী সেলসিয়াছ আজি পুৱা 5 বজাৰ পৰা 31 ডিগ্ৰী তাপমাত্ৰা আৰম্ভ হৈছে দিনটো দিনৰ ভাগত তাপমাত্ৰা 37 ডিগ্ৰীলৈ বৃদ্ধি হোৱাৰ আশংকা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা 24 ঘণ্টা বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত বন্ধ আহ্বান জনাইছে আক্ৰাসুৱে উদালগুৰিত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকে গোৱালপাৰ দুধনৈ লেলা ৰংজুলি দৰংগিৰিত আক্ৰাসুৰ 24 ঘণ্টা অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত বন্ধৰ আহ্বান জনাইছে আক্ৰাসুৱে অসম বন্ধৰ ফলত গোৱালপাৰ ৰাজপথত যান বাহনৰ চলাচলত ব্যাঘাত জন্মিছে শিৱসাগৰত আক্ৰাসু আৰু চিলাৰাই সেনাৰ অসম বন্ধৰ আংশিক প্ৰভাৱ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ চহৰৰ দলমুখ চাৰিআলি ষ্টেচন চাৰিআলি মুক্তিনাথ চাৰিআলিৰ লগতে ৰংঘৰৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত পলাতক অৱস্থাত দেৱাশিষ খাৰঘূৰীয়াৰ পত্নী গীতাশ্ৰী দুৱৰা বিগত 19 দিনা আত্মগোপন কৰি আছে দেৱাশিষৰ পত্নী গীতাশ্ৰী দুৱৰাই গীতাশ্ৰীৰ সন্ধান উলিওৱাত আজিও ব্যৰ্থ শিৱসাগৰ আৰক্ষী সোমবাৰলৈ একেলগে আছিল দেৱাশিষ আৰু গীতাশ্ৰীৰ পিতৃ মাতৃৰ মৃত্যুৰ পাছত বহিৰাজ্যলৈ পলায়ন কৰিছিল কুলাংকাৰ পুত্ৰ বোৱাৰীয়ে বৃহস্পতিবাৰে মহানগৰীৰ 6 মাইলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দেৱাশিষ আৰু গীতাশ্ৰী কন্যাক বিচাৰি উলিয়াবলৈ আৰক্ষীক আহ্বান জনাইছে পিতৃ উষাধৰ দুৱৰাই ধৃত দেৱাশিষক শিৱসাগৰ থানাত মাৰাথাঞ্জা অব্যাহত ৰাখিছে আৰক্ষীয়ে কুকৰ্মৰ বাবে ইতিমধ্যে গীতাশ্ৰীয়ে শিক্ষকতা কৰা বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে স্থানীয় লোকে লোকসভাত প্ৰথমবাৰ বাবে অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব মোদী চৰকাৰ তেলেগু দেশম পাৰ্টিকে ধৰি 12টা বিৰোধী দলে মোদী চৰকাৰ বিৰুদ্ধে উত্থাপন কৰিছে অনাস্থা প্ৰস্তাৱ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই অনাস্থা প্ৰকাশ কৰিছিল 12টা দলে অন্ধ্ৰপ্ৰদেশৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন দেশজুৰি গণপ্ৰহাৰ ঘটনা বৃদ্ধি মহিলা আৰু দলিতৰ ওপৰত নিৰ্যাতন অনুসূচিত জনজাতি আইনৰ বিকৃতকৰণ আদি বিভিন্ন অভিযোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে বিৰোধী দলে লোকসভাত মোদী চৰকাৰে আজি প্ৰমাণ কৰিব লাগিব নিজৰ সংখ্যাগৰিষ্ঠতা 535 জনীয়া লোকসভাত এনডিএৰ 313 জন সদস্য বিৰোধী পক্ষ আছে 222 জন সংখ্যাৰ দিশেৰে আজি অগ্নি পৰীক্ষাত মোদী চৰকাৰ উত্তীৰ্ণ হোৱাটো খাটা চৰকাৰখনে 4 বছৰ অতিক্ৰম কৰাৰ পাছতো অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হোৱাত 2019ৰ নিৰ্বাচনলৈ বহন কৰিছে বিশেষ তাৎপৰ্য পূৰ্বে 2003 চনত এনডিএ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈছিল কিন্তু অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল এনডিএ অত্যাধুনিক ড্ৰোনৰ ব্যৱহাৰেৰে বন্য হস্তি খেদি নুমলীগড়ৰ বকিয়ালবাসীক পৰিত্ৰাণ দিয়াৰ প্ৰয়াস কৰিছে চেষ্টাৰ এণ্টাৰপ্ৰাইজ নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে বহু চেষ্টাৰ পিছতো বন্য হস্তিৰ উপদ্ৰৱৰ পৰা নুমলীগড়বাসীক সুৰক্ষা দিয়াত বাৰে বাৰে ব্যৰ্থ বন বিভাগ তাৰ বিপৰীতে ড্ৰোনেৰে হাতী খেদোৱাৰ নতুন কৌশল অৱলম্বন চেষ্টা এণ্টাৰপ্ৰাইজৰ বৃহস্পতিবাৰে পৰীক্ষামূলকভাৱে ড্ৰোন ব্যৱহাৰ কৰি জনাঞ্চলত পৰদি থকা বন্য হস্তিৰ প্ৰায় 100 মিটাৰ দূৰলৈ আঁতৰাই পঠিয়ায় অত্যাধুনিক ড্ৰোনত সংযোগ কৰা হৈছে মানুহ অথবা হাতী অনিষ্ট নোহোৱা কিছু বিশেষ শব্দাৱলী হাতী খেদি পঠিওৱাৰ লগতে হাতীৰ গতিপথো নিৰ্ণয় কৰিব পাৰি এই অত্যাধুনিক ড্ৰোনে দীৰ্ঘদিন ধৰি নুমলীগড়ত ধাৰাবাহিকভাৱে চলি আছে হাতীৰ উপদ্ৰৱ গুলীচালনা কৰিও হাতী খেদিব নোৱাৰি উপায়ন্তৰ বন বিভাগ অত্যাধুনিক ড্ৰোনৰ জৰিয়তে বন বিভাগলৈ সহায়ৰ হাত আগবঢ়াইছে চেষ্টা এণ্টাৰপ্ৰাইজে নাজিৰাৰ শিমলুগুৰি ৰেলৱে জংচনত অঘটন বুধবাৰে ৰেলৰ টিকেট কাউণ্টাৰ টিকেট কাটিবলৈ আহি মৃত্যু এজনৰ টিকেট কাউণ্টাৰ টিকেট কাটিবলৈ লওঁতে হঠাৎ ঢলি পৰিছিল যাত্ৰীজন মূৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যু সাৱটি লয় যাত্ৰীজনে ৰেলৱে কৰ্তৃপক্ষই লোকজনৰ চিকিৎসাৰ ব্যৱস্থা নকৰোৱাৰ অভিযোগ আন যাত্ৰীৰ
APSC কেলেংকাৰীত গ্ৰেপ্তাৰ 19 এছিয়াছ APS বিষয়াক 11 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দিয়ে এই নিৰ্দেশ বুধবাৰে কাহিনীৰ পৰা আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰ পৰীক্ষাত বিসংগতি প্ৰমাণ হোৱাত আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষীয়ে 14 দিনৰ বাবে জিম্মাত বিচাৰিছিল 19 গৰাকী কলংকিত বিষয়াক 30 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে গ্ৰেপ্তাৰ হোৱা আটাইৰে উত্তৰ বহীত ধৰা পৰিছিল ব্যাপক বিসংগতি সাংসদ RP শৰ্মাৰ কন্যা পল্লৱী শৰ্মা সহ 6 জনৰ জামিন নাকচ পল্লৱী শৰ্মাৰ লগতে বৰ্ণালী দাস মহম্মদ সাইবুৰ ৰহমান বৰভূঞা ঋতুৰাজ নেওগ লীনা কৃষ্ণ কাকতি গুলছন দাউলা কাপুৰ জামিন আবেদন নাকচ কৰিছে আদালতে আমি 11 দিনৰ পুলিচ কাছৰ ৰিমান্ড পাইছো ইয়াতে আমি হটপোষ্ট কৰিম ফাৰ্দাৰ যিখিনি কাষ্টডিয়েল ইণ্টাৰৰোগেশ্যন কৰিব লাগে কৰিম আমি টাইম বিচাৰিছো আমি আৰু অনাৰেবল কোৰ্টে অৰ্ডাৰটো ৰিজাৰ্ভ ৰাখিছে 23 তাৰিখে দিব এই তদন্তত আমি কি ওলাই যদি থাকে আহিব APSC কেলেংকাৰীৰ তদন্তকাৰী বিষয়াৰ মুখ বন্ধ কৰিবলৈ আদালতত আবেদন জিত ৰাজপত্ৰিত বিষয়াৰ অধিবক্তাৰ তদন্তকাৰী বিষয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকাৰ বাবে বিশেষ আদালতত জনায় আবেদন জিত ৰাজপত্ৰিত বিষয়া পল্লৱী শৰ্মা বৰ্ণালী দাস গুলছন দাউলা কাপুৰ হৈ আবেদন অধিবক্তা ভাস্কৰ দেৱকুৰ পল্লৱী শৰ্মাকে আদি কৰি আৰু দুজন গ্ৰেপ্তাৰ হোৱা বিষয়াই আদালতত আবেদন কৰিছিলে যে এই গোচৰৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পাঞ্চে তেখেতক বাৰণ কৰিব লাগে ৰিগাৰ্ডিং প্ৰগ্ৰেছ অফ ইনভেষ্টিগেশ্যন অফ ডিব্ৰুগড় পুলিচ ষ্টেচন APSC স্কেম কেছ যে তেখেতে কোনো মিডিয়াৰ আগত বক্তব্য ৰাখিব নোৱাৰিব এই সন্দৰ্ভত আদালতে শুনানিৰ বাবে দিন ধাৰ্য কৰিছে এই বিষয়বস্তুটোৰ ওপৰত 30/7/2018 নৈতিক দায়িত্ব স্বীকাৰ কৰি RP শৰ্মা সাংসদ পদ ত্যাগ কৰাৰ বাবে দিল্লীত দাবী APSCৰ সভাপতি ৰিপুণ বৰাৰ কংগ্ৰেছ চৰকাৰ দিনত কোনো নেতা APSC কেলেংকাৰীত জড়িত থাকিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী সভাপতি ৰিপুণ বৰাৰ তেওঁ নিৰ্দোষী বুলি কোৱাৰ পিছত হাতৰ আখৰ পৰীক্ষা কৰাৰ পিছত তেওঁৰ ছোৱালীৰ হাতৰ আখৰ নহয় সেই এনচাৰ স্ক্ৰিপ্টত আৰু তেওঁৰ ছোৱালীকো এৰেষ্ট কৰিছে অন্যান্য সকলৰ লগতে পইচা দি চাকৰি লৈছে বুলি কৈছে তেওঁ মৰেল ৰেছপন্সিবিলিটি লৈ তেওঁ পদত্যাগ কৰে আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনতো যদি কোনোবা এনেকুৱা দুৰ্নীতিত নিমজ্জিত হৈছে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগে ইম্ফলৰ ৰাজপথত বৃহস্পতিবাৰে সন্ধিয়া প্ৰতিবাদী শিক্ষাৰ্থী আৰক্ষীৰ খণ্ড যুদ্ধ প্ৰতিবাদকাৰী নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা ৪৮ ঘণ্টা বন্ধৰ সমৰ্থনত হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিছিল শ শ শিক্ষাৰ্থী বন্ধৰ সমৰ্থনত ৰাজপথৰ গাড়ী আগভেটি ধৰে শিক্ষাৰ্থীয়ে শাৰী নগল আৰক্ষীৰ বাহন ৰাজপথত প্ৰথমে আৰক্ষীৰে তৰ্কাতৰ্কি হতাহতি তাৰ পিছত আৰক্ষীৰে শিক্ষাৰ্থীৰ খণ্ড যুদ্ধ ইম্ফলত সংঘটিত আন এক ঘটনাই পোহৰলৈ আনিছিল প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ নিৰ্মমতা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নৃশংসতাৰ এক ভিডিঅ' ভাইৰেল হৈছে আৰক্ষীৰ ঠেলাত টেংকাৰ তলত সোমাই প্ৰতিবাদী ছাত্ৰ ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা দেশমৰ সাধাৰণ সম্পাদক ঐনাম শীতল সিং প্ৰতিবাদৰ মাজত ঐনামক চলন্ত টেংকাৰ তললৈ আৰক্ষীয়ে ঠেলি দিছিল এখন হাত টেংকাৰ চকাৰ তলত সোমাই গুৰুতৰভাৱে আহত হয় ছাত্ৰগৰাকী আহত ছাত্ৰজনৰ চিকিৎসাৰ বাবে তৎপৰতা নেদেখুৱালে আৰক্ষীয়ে আৰক্ষীৰ লাঠিচালনাৰ মাজতে প্ৰতিবাদী শিক্ষাৰ্থীয়ে চিকিৎসাৰ বাবে নিয়া আহত ঐনাম শীতল সিঙক সোমবাৰে প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ মাজত সংঘটিত হয় এই অঘটন ঘটনা পোহৰলৈ অহাৰ পিছত নিলম্বন কৰা হয় দুজন আৰক্ষী বিষয়াক মণিপুৰ বিশ্ববিদ্যালয় উপাচাৰ্য আদ্যপ্ৰসাদ পাণ্ডে অপসাৰণৰ দাবীত প্ৰতিবাদ মুখৰ মণিপুৰৰ ছাত্ৰ সংগঠন ডেমক্ৰেটিক ষ্টুডেণ্টছ এলায়েন্স অফ মণিপুৰ চমুকৈ দেশাম উপাচাৰ্য আদ্যপ্ৰসাদ পাণ্ডেক অপসাৰণ কৰাৰ উপৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ছাত্ৰ সংগঠনটো Without an investigation, normally the government doesn't take any action. But this particular incident, we have analyzed the video footage and I feel shocked the situation and immediately I have suspended one SI and one police constable. This whole expenditure will be by us.
আৰু ইয়াৰ লগতে সময় দ্ৰুত সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।